নমস্কাৰ পিবি ফ্ৰেণ্ডছ পিবি ব্লগছলৈ স্বাগতম আজি দুপৰীয়াৰ ভাত সাজ খাবলৈ যাওঁ ব্লগ খোৱাঙলৈ প্ৰথমে ইয়াৰ লোকেশ্যনটো চাই লওঁ আহক এইফালৰ পৰা ডিব্ৰুগড়ৰ পৰা আহিব নাকা কিচেন চিচেন চব পাৰ হৈ আহিব আকৌ খোৱাং চাৰিআলি মৰাণৰ পৰা আহিবলৈ হ'লে এইফালৰ পৰা আহিব লাগিব সেইখন হ'ল সংগীতা ৰিজৰ্ট সংগীতা ৰিজৰ্টৰ একদম ফ্ৰণ্টতে ডাঙৰ চাইনবোৰ্ড মাৰি থোৱা দেখিব দ্য লাইন এক্সপেক্ট দি আনএক্সপেক্টেড মালিকৰ লগত কথা পাতিম প্ৰাইচসমূহ জানিম চাই থাকক পিবি ব্লগছ দুৱাৰ মুখৰ চাইনবোৰ্ডতো লিখা আছে দ্য লাইন এক্সপেক্ট দি আনএক্সপেক্টেড তাৰপিছত ধুনীয়াকৈ আগবাঢ়ি গ'লোঁ আৰে ৱাহ ভিতৰখন দেখোন বৰ ধুনীয়া ভাল লাগিছে দেই ৰেষ্টুৰেণ্টখন খুব আহল বহল হয় স্পেচিয়াছ হয় আৰু ফেন আৰু AC দুইটাই আছে নাইচ আজি আগবেলা কাৰোবাৰ বাৰ্থডে পাৰ্টি হৈ গ'ল সেইকাৰণে ডেক'ৰেশ্যনটোত আৰু চান লাগি গৈছে এতিয়া কিচেনটো চাই লওঁ আহক কিচেনটো সোমাই এটা ডাঙৰ চাইজৰ ফ্ৰিজ দেখিলোঁ কিচেনটো বৰ আহল বহল চাফ চিকুণ হাইজেনিক আৰু এটা ডাঙৰ চিমনি লগাই থোৱা আছে যাতে ৰেষ্টুৰেণ্টখন ধোঁৱা স্মকি হৈ নাযায় আমাৰ ভাতটো হ'বলৈ অকণমান দেৰি হ'ব বুলি ক'লে গতিকে আমি কেইটামানে চাহ আৰু পকৰি খাবলৈ সিদ্ধান্ত ল'লোঁ এতিয়া আহকচোন দাদাৰ লগত কথা পাতোঁ আপুনি অনাৰ হয় ন হয় মই আপোনাৰ নামটো মোৰ নামটো বেদব্ৰত চুতীয়া আপুনি অকলে নে আৰু এজন মোৰ লগত আৰু এজন আছে আৰু এজন মোৰ লগৰ পাৰ্টনাৰ হয় তেখেতৰ নাম অভিজিত বৰা হয় ককাই ভাই নহয় আমি সৰুৰ পৰা লগৰ হয় একেলগতে আমি সপোন দেখিছিলোঁ মানে যে এদিন কিবা এটা কৰিম লগতে তো সৰুৰ পৰা একেলগতে পঢ়া আমাৰ হোটেলখন খোলা সেই একেলগতে সপোনটো মানে পূৰা কৰিব চেষ্টা কৰিছোঁ আৰু মানুহে ভাল পায় আৰু আপুনি কি আগতে গাড়ী বিজনেছ কৰিছিলে মই আগতে গাড়ী বিজনেছ কৰা নাই মই আগতে চাকৰি কৰা হয় মই চাকৰি কৰা মই আপোনাৰ 23 ফেব্ৰুৱাৰীত চাকৰি এৰিলোঁ এৰি পিনে এইটো কামৰ কাৰণে মই মানে চাকৰি এৰি আৰু আপোনাৰ ইয়াত লাগিছোঁ আৰু কিমান আছে ষ্টাফ কিমান আছে মোৰ বৰ্তমান 5জন ষ্টাফ আছে যোনকেইজন 3জন কুক আছে আৰু বাকী দুগৰাকী হেৰি আছে আপোনাৰ ৱেটাৰ আছে আৰু বৰ্তমান মই নিজেই চাই আছোঁ যিহেতু নিজে খুলিছোঁ ষ্টাৰ্টিঙত আপোনাৰ নিজে মেনেজ কৰিব পাৰিম চেষ্টা কৰি কিনে মানে মানুহ মই নিজে ষ্টাৰ্ট কৰিছোঁ মানে আপোনালোকৰ মেইন কি চলে আমাৰ ইয়াত বৰ্তমান আপোনাৰ গাহৰি ভাতটো বেছি চলে যিহেতু পৰ্কটো চবৰে ফেভৰেট হয় আমাৰ এইটো এৰিয়াত মানে আপোনাৰ আসামত যিহেতু ডিব্ৰুগড় এৰিয়াত তো চবচে বেছি আপোনাৰ গাহৰি চেল হয় তাৰপিছত আপোনাৰ মাটনো খাইছে মানুহে ভাল পাইছে তাৰপিছত আপোনাৰ চিকেনো চলে আৰু মাছটো আমাৰ আজি বনোৱা হৈছে আপোনাৰ নৰ্মেল ফিছ কাৰী বনোৱা হৈছে কেতিয়াবা আমি হেৰি ফিছো বনাওঁ আপোনাৰ বইল ফিছো বনাওঁ তাৰপিছত আমি বইল পৰ্ক বনাওঁ যোনটো আমাৰ ছিগনেচাৰ যায় আৰু বইল চিকেন পৰ্ক গ্ৰেভি যায় যোনটো আমাৰ ছিগনেচাৰ যায় আৰু পৰ্ক ড্ৰাই উলিয়াওঁ আমি আৰু চিকেনৰো আমি কেতিয়াবা বইল চিকেন বনাওঁ আপোনাৰ গ্ৰেভি চিকেন বনাওঁ চাইনিজ পোৱা যায় কিন্তু আমি 4টা বজাৰ পিছতহে চাইনিজ ষ্টাৰ্ট কৰোঁ মানে চাইনিজত আপোনাৰ নাই বৰ্তমান আমাৰ মেনুখন সৰু হয় তো আমি বৰ্তমান আপোনাৰ চাওমিন আৰু ফ্ৰাইড ৰাইচৰ পৰা ষ্টাৰ্ট কৰিছোঁ লাহে লাহে আপোনাৰ আৰু চাইনিজত আপোনাৰ ম'ম'ৰ পৰা আদি কৰি আপোনাৰ বেলেগ ভেৰাইটিজ পোৱা হ'ব মানে আৰু মানুহৰ ৰেচপঞ্চ ভালে পাই আছোঁ মানুহবোৰে আহিছে আশীৰ্বাদ দিছে নিজৰ ভাল পাইছে খুব খাই তো যিকেইজন আহিছে কেইজনমান ৰিপিট কাষ্টমাৰো আহিছে যোনকেইজনে বহুত ভাল পাইছে খাই পেকিং কৰিও লৈ যায় তেওঁলোকে তেনেকুৱা হৈছে ওচৰৰ মানুহো আছে আমি হোম ডেলিভাৰী দিওঁ তেওঁলোকে ভাল পাইছে তো আমাক হোম ডেলিভাৰীও খুজিছে মই আপোনাৰ চাকৰি দিল্লীত কৰা হৈছিলে হয় মই ইঞ্জিনিয়াৰিং কৰি বিটেক গ্ৰেজুৱেট হয় ইলেক্ট্ৰনিক্সত ইঞ্জিনিয়াৰিং কৰি মই আপোনাৰ চাকৰি আপোনাৰ হেৰিত কৰিছোঁ দিল্লীত কৰিছিলোঁ ৰেডিংটন লিমিটেডত তাতে মই আপোনাৰ 6 বছৰ চাকৰি কৰিলোঁ 6 বছৰ চাকৰি কৰি ৰিজাইন কৰি কিনে যোৱা বছৰ আপোনাৰ এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিছোঁ মানে মই নিজাববীয়াকৈ কিবা এটা কৰোঁ ঠিক আছে ভাল আশা কৰিছোঁ আৰু ভালকৈ আপোনালোকক ছাৰ্ভিচটো দিব পাৰোঁ যাতে কথা পাতি ভাল লাগে ফ্ৰেণ্ডছ এইখন হ'ল তেওঁলোকৰ মেনু স্ক্ৰীনশ্বট লৈ জুম কৰি চাই ল'ব দেই লাহে লাহে আহিবলৈ ধৰিলে আমাৰ টোপোলা ভাতৰ প্লেটৰ লগত এক্সট্ৰাকৈ আমি লৈ ল'লোঁ চিকেন ড্ৰাই ফ্ৰাই চিকেন কাৰী ফিছ কাৰী পাতত দিয়া মাছ আৰু প্লেটখনৰ লগত আহিছিল মাটি দাইল আলু পনীৰ বাদাম পাপৰ মিক্স ভেজ চালাড দাইল পায়স etc. ৱাও
এতিয়া খানাটো টেষ্ট কৰি চাওঁচোন আহক আচল কথা হ'ল যে মই খোৱাত ইমান মগ্ন হৈ গ'লোঁ অকল লাষ্টৰখিনিতে ভিডিঅ' তুলিব পাৰিলোঁ কিন্তু একদম সঁচা কথা এই টোপোলা ভাতৰ থালিখন কিন্তু একদম মস্ত হৈছিল দেই তাৰপিছত চেলফি পইণ্টত ফটো এখন উঠিলোঁ আকৌ অহা শনিবাৰে অসমৰ বেলেগ এখন ঠাইৰ বেলেগ এখন ৰেষ্টুৰেণ্টৰ খানা টেষ্ট কৰিবলৈ আজিয়ে ছাবস্ক্ৰাইব কৰক পিবি ব্লগছ টাটা বাই বাই